इएम मुनमुन ब्रह्मआ बग्रिबारि रेभिनिउ सार्कल अफिसारनि मावख'आव हरखाबै नुजाथियो। गोदानै थिसनजानाय रेभिनिउ सार्कल अफिसारजों इएम मुनमुन ब्रह्मआ सावरायो। बिटिसिनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ क'क्राझार जिल्लानि पर्बतजरा महकुमानि बग्रिबारि महामाया डिग्री फरायसालिमा आरो बग्रिबारि रेभिनिउ सार्कल अफिसारनि मावख'आव हरखाबै नुजाथियो। गोदानै थिसनजानाय रेभिनिउ सार्कल अफिसार दिपज्योति दासजों रायजो राजाफोरनि गेजेराव हा पाट्टा राननायनि सोमोन्दै गुवारै सावरायो। खौरांगिरिफोरजों मोगा-मोगियाव मुनमुन ब्रह्मआ बिसायख'थिनि सिगां होनाय मोनफ्रोमबो समायखौ जाफुंगोन होननानै फोरमायो। लामा बानायनाय, हा पाट्टा, सेल्फ हेल्प ग्रुपनि आइजोफोरनो 10,000 रां होनाय, गाहाय मन्त्रि आवास बिथांखिनि सिङाव न' राननाय, अरुणोदय, लाइमोन अनसाय बिथांखि बायदिफोरखौ थाबैनो मावफुंनानै होनाय जागोन होननानै बुंथियो। যেহেতু আমার সিদ্ধান্ত এইটো চৰকাৰৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি ইলেকশ্যনৰ সময়তো আমি কৈছিলোঁ ৰাইজক মাটি পট্টা দিয়াৰ কথা। আমি মাটি পট্টা দিবৰ কাৰণে আমি যিবিলাক কৰণীয় আছে ভূমিহীন ব্যক্তিবিলাকক মাটি পট্টা দিয়াৰ কাৰণে প্ৰত্যেকজন ভূমিহীন ব্যক্তিয়ে বিটিচিৰ মাটি পট্টা পাব। এইটোৰ কাৰণে তীব্ৰ গতিত কাম চলি আছে। ইতিমধ্যে আমাৰ বিষয়ববীয়াসকলক যাৰ যি দায়িত্ব পালন কৰি আছে। আমাৰ বগ্ৰিবাৰি চাৰ্কলত আৰু অলপ সংখ্যক আৰু কিছুমান কেইজনমান আমাৰ মানুহ লাগে টেকনিকেল পাৰ্চন। এই টেকনিকেল পাৰ্চন আমি অতি শীঘ্ৰেই কালি পৰহিনৰ ভিতৰতে আমি নিযুক্তি দিম। পুৰণা আমাৰ লাড মণ্ডলসকলক ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই আমি আকৌ নিযুক্তি টেম্পৰেলি আমি নিযুক্তি দিছোঁ অলৰেডি। এই ব্যক্তিবিলাকক আমি চাৰ্কুল ৱাইজত আমি পঠিয়াই দিম আৰু পৰ্যাপ্ত পৰিমাণৰ লাড মণ্ডল দি আমি ভূমিহীন ব্যক্তিবিলাকক পৰ্বতজৰা চাৰ্কুলৰ অন্তৰ্গত ভূমিহীন ব্যক্তিবিলাকক আমি মাটি পট্টা অতি কম দিনৰ ভিতৰতে এই নৱবৰ্ষৰ মাহতেই জানুৱাৰীৰ ভিতৰতেই আমি দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত যেন আমি মাটিৰ পট্টাটো শুভাৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি তীব্ৰ গতিত কাম কৰি আছোঁ। গতিকে এইটো আমাৰ যি সিদ্ধান্ত ভূমিহীন ব্যক্তিবিলাকক মাটি দি পট্টা দিয়াৰ যি সিদ্ধান্ত এইটো আমি বাস্তৱত ৰূপায়ণ কৰিম। এইটো বিনামূলীয়া হ'ব না? বিনামূলীয়া দুখীয়া ৰাইজ হয়, মাটি ভূমিহীন ৰাইজ হয়। ভূমিৰ কাৰণে চৰকাৰীভাৱে যি আমাৰ দিবলগীয়া হয় নিজৰ মাটিৰ যি খাজিনা বা যি আমাৰ প্ৰিমিয়াম এটা দিবলগীয়া হয়, খাজিনা এটা দিবলগীয়া হয়, প্ৰিমিয়ামটো নহয় খাজিনা এটা দিবলগীয়া হয়। খাজিনা দিব পৰা এটা মাটি বা নিজৰ পাট্টাৰ ওপৰত চৰকাৰৰ যি নীতি নিয়ম আছে সেইটো হিচাপত আমি মাটি পট্টাটো আমি দিয়াম। চাৰ্কুলত আহিলে ৰাইজৰ কোনো হাৰাশাস্তি হয়, বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে আজি নহয় কালি নহয় পৰহি এনেকুৱা হৈ যায়। আৰু বিভিন্ন অভিযোগ আহে যে পইচা দি মানে নকৰিলে মানে এইবিলাক কাগজটো ঠিক নহয়, এইবিলাক কি ক'ব? এইবিলাক ইতিমধ্যে এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ অভিযোগ আমি হেৰি কৰিব পৰা অভিযোগ আমি পোৱা নাই। নিশ্চয়কৈ মই চাম, এইটো বিষয়ত মই চাম আৰু যাতে নহয় পাব্লিকক যাতে হাৰাশাস্তি কৰা নহয় তাৰ কাৰণে মই নিৰ্দেশটো দিম। আৰু দ্বিতীয়তে হ'ল এছআৰ সম্পৰ্কীয় মই পাব্লিকক এইটোৱে অৱগত কৰাব বিচাৰিছোঁ। বিটিচিৰ ক্ষেত্ৰত আমি এই আমাৰ এছেম্বলি ইলেকশ্যন সন্মুখত হয় আৰু সেইটো নজৰ ৰাখি এছআৰ এটা পদ্ধতি এটা চলি আছে। এছআৰৰ কাৰণে বিভিন্ন ব্যক্তিবিলাক হাৰাশাস্তি হৈ আছে বুলি আমি অৱগত হৈ আছে আৰু ইতিমধ্যে সেইটো মই ইনষ্ট্ৰাকশ্যন দিছোঁ ইলেকশ্যন কমিশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ DC আৰু SD চাব ডিভিজন লেভেলত মই ইতিমধ্যে অফিচাৰবিলাকৰ লগত যোগাযোগত আছোঁ। এছআৰৰ নাম লৈ কোনো ব্যক্তি BLA 1-এ গৈ পেলাই বিভিন্ন ঘৰত যিবিলাক ব্যক্তিয়ে
এছাৰৰ কাৰণে নটিফিকেশ্যন বিচৰা বা BLA 1ৰ সন্মুখত যদি কোনোবা ব্যক্তি অনুপস্থিত থাকিছে বা বিভিন্ন কাৰণবশতঃ মানুহবিলাক অনুপস্থিত হ'ব পাৰে সিদিনা যিদিনা BLA 1এ হেৰিৰ কাৰণে চিনাক্তকৰণৰ কাৰণে যায় সেইটো গাঁৱৰ বিভিন্ন যুৱক যুৱতীবিলাকে ইতিমধ্যে কামৰ কাৰণে বাহিৰত আছে সেই ব্যক্তিবিলাক অনুপস্থিত থাকিলে কিছুমান হাৰাশাস্তি হয় বুলি মই অৱগত হৈছোঁ আজি কিছুমান দিনৰ পৰাই এই হাৰাশাস্তিটো হৈ আছে বুলি মই টেলিফোন যোগে বিভিন্ন ৰাইজৰ অভিযোগ মই পাই আছোঁ মই ৰাইজক স্পষ্ট ভাষাৰে স্পষ্ট কথা কৈছোঁ ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু আমাৰ BLA 2 আমাৰ BPFৰ ফালৰ পৰা BLA 2 প্ৰত্যেকটা চেণ্টাৰত আমাৰ BLA 2 ইতিমধ্যে আমি নিযুক্তি দিছোঁ BLA 2ৰ উপস্থিতিত আৰু BLA 2এ সেই ব্যক্তিসকলৰ সহযোগত অনুপস্থিত ব্যক্তি যদি কোনোবা আছে সেইবিলাকৰ কিছুমান সংখ্যা হৈছে মই উপস্থিত থাকিব পৰা নাই মোৰ নামটো যেন কাটি নাযাবৰ কাৰণে BLA 2এ সেইটো জেগাত উপস্থিত থাকিব লাগে আৰু চিনাক্তকৰণ কৰিব লাগে আৰু যাতে নাকাটে ইতিমধ্যেতো বহুতজনে আহি পাইছে ঘৰৰ ওপৰত সেইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে যিবিলাক বাহিৰত কাম কৰিবলৈ গৈছে সেই ব্যক্তিবিলাক উপস্থিত হৈছে বুলি মই অৱগত হৈছোঁ আৰু কোনো পধ্যেই উপস্থিত নাথাকা ৰাজুহাটত আমাৰ জেনিউন BTC-বাসী ৰাইজক BTC-বাসী ভোটাৰক যেন চাৰাশাস্তি নোহোৱাকৈ এখেতসকলৰ ভোটাধিকাৰ যেন নাকাটে একো অসুবিধা যেন নহয় সেইটোৰ কাৰণে আমি ইতিমধ্যে হায়াৰ অথৰিটিত আমি কথা পাতিছোঁ আৰু ৰাইজে কোনো সংখ্যাবোধ কৰিব নালাগে আৰু কিবা যদি সংখ্যা আছে আমাৰ BLA 2ৰ লগত যোগাযোগ থাকিলেই হ'ল আৰু মই কড়া নজৰ দি আছোঁ যাতে কোনো ভাৰতীয় নাগৰিক বা কোনো BTC-বাসী ৰাইজে ভোটাৰে যাতে সেই সমস্যাৰ সন্মুখীন নহয় তাৰ কাৰণে মোৰ ফালৰ পৰা মই চেষ্টা চলাই আছোঁ আৰু কোনেও নহ'ব অসুবিধাৰ সন্মুখীন নহ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে আৰু সেইটো হিচাপে মই অফিচাৰবিলাকক ইনষ্ট্ৰাকশ্যন দি আছোঁ